So good morning guys, কি খবৰ? পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে মিষ্টাৰ টিপ 2.0 vlog. So guys, বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, মানে মোৰ গাটো বিশেষ ভাল হৈ নাছিলে, তাতে মোবাইলটো অকণ বেয়া হৈ আছিলে, সেইটো কাৰণে ভিডিঅ' চিডিঅ' আপলোড কৰা নাছিলোঁ। মানে এতিয়া আমি আহিলোঁ আজি কাজিৰঙা, ঠিক আছে। আজি 31 তাৰিখ, তো লাষ্ট আৰু কাইলৈ নতুন আকৌ বছৰ। তো আজি সেইকাৰণে আহিলোঁ ইয়াত কাজিৰঙা আহিলোঁ, পিকনিক ধুনীয়াকৈ খাব কৰিব। তাত আছে আমাৰ মানুহবোৰ চব তাত আছে, আৰু এয়া চাওক ভিউ চাওক না, ভিউ গোটেই পাহাৰ পাহাৰ পাহাৰ, এইফালে পাহাৰ। মই একচুৱেলি ভাবিছিলোঁ কি এই আমি য'ত খাম সেইখিনিত অলপমান আগলৈ মানে বিল বা নৈ এনেকুৱা কিবা কিবি থাকিব, বা বালি খুটি তেনেকুৱা কিবা ভাবিছিলোঁ, কিন্তু একচুৱেলি এইটো পইণ্টৰ কথা মই ভালকৈ জনা নাছিলোঁ, সেইকাৰণে ইয়াত মানে তেনেকৈ নাই। তথাপিতো ভাল লাগিছে। আৰু আপোনালোকে কমেণ্ট কৰি কওকচোন আপোনালোক ক'ত গৈ আছে বা কেনেকুৱা হৈছে আপোনালোকৰ জানুৱাৰী হা। চ' এতিয়া গৈ আছোঁ, অকণমান আগলৈ গৈ আছোঁ, আৰু মানে আগত দলংখন দেখিছোঁ, দলংখনৰ ওচৰত গৈ আছোঁ। কেনেকুৱা পৰিৱেশটো সেইটো চাওঁ, আহিছোঁ যেতিয়া ভালকৈ একদম লুকটো উঠাই কৰি যাওঁ, আৰু জেগাটো কেনেকুৱা আপোনালোকক দেখুৱাই যাওঁ, চাই গৈ থাকক। বাৰু কমেণ্ট কৰি ক'বচোন এই পিকনিক স্পটটোত আপোনালোক আহিছেনে নাই, আগতে পিছে আহি পাইছেনে নাই বা আহিছেনে নাই। চ' গাইজ এতিয়া গৈ আছোঁ, অকণমান ওচৰলৈ গৈ আছোঁ, পাহাৰৰ ওচৰলৈ গৈ আছোঁ, মানে ওচৰতে পাহাৰ আছে যিহেতু অকণমান ওচৰলৈ গৈ আছোঁ, ভালকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাব। আৰু লগাই আহিছিলোঁতো জেকেট আৰু দুটামান লগাই আহিছিলোঁ, কাৰণ যিহে ঠাণ্ডা। তাৰপিছত কি হ'ল, এতিয়া গৰম উঠি গ'ল ইয়াত আহি পেলাই, চাহ তাহ খাই কৰি মানে একেবাৰে ডাইৰেক্ট ষ্টাৰ্ট কৰিছোঁ। তো অকণমান গৰম উঠাৰ কাৰণে মানে জেকেট চেকেট খুলি কৰি গাড়ীত থৈ আহিছোঁ, আৰু এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ। ঘৰৰ পৰা মানে ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ, কিয়নো মানে অকণমান সমস্যা হৈ আছিলে, তো সেইকাৰণে আহোঁতে কৰোঁতে অকণমান দিগদাৰ হৈছিলে, সেইটো কাৰণে ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। তো তাৰ কাৰণে অকণমান মাফ কৰিব। আৰু তো এতিয়া মানে গাড়ীত তেনেকৈ নোৱাৰিলোঁ, গাড়ীটো তেনেকৈ কৰিব নোৱাৰিলোঁ ভিডিঅ'টো। আৰু এতিয়া আহি আছোঁ ইয়াত, যেতিয়া পালোঁহি অকণমান ফ্ৰী হ'লোঁ, চাহ তাহ খাই মেলি ধুনীয়াকৈ আজৰি হৈ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চ' ব'লক এতিয়া ভিডিঅ'টো ভালকৈ অকণ নেচাৰটো ভালকৈ চাই লওক, প্ৰকৃতি। ল'ৰাটো কি খেলিছা, আমাকো খেলাবা নেকি? নাই খেলাব? আচ্ছা, কোনটো ভাষা বলিছা তুমি? বুজি নাই পাইছি। চ' গাইজ ফাইনেলি আহি পালোঁ যেতিয়া, লগতে এজনী মামা ছোৱালী, তাৰপিছত এজনী ভণ্টি হয়, যাক টিউচনত থ'বলৈ গৈছিলোঁ, এগৰাকী আছিলে। তাৰপিছত এতিয়া গৈ আছোঁ অকণমান আগত, আৰু গাইজ ইয়াত এটা বস্তু দেখিলোঁ হা, আৰু এটা ইয়াত বস্তু দেখিলোঁ, এনেকুৱা এটা বস্তু আছে ইয়াত, মানে আমাৰ সেইফালে পোৱা নাযায়। এইটো প্ৰায় বস্তুটো যে পাহাৰীয়া জেগাতহে হয় এনেকুৱা বস্তুটো। চ' আহি থাকোঁতে দেখিলোঁ, মানে ইমান মন কৰা নাছিলোঁ, কিন্তু যেতিয়া ভালকৈ দেখিলোঁ যে এইটো দেখোন ইয়াতহে পায়, মানে কম চাব, লাষ্টত দেখুৱাম বস্তুটো। গাইজ গৈছিলোঁ মানে অকণমান সেইফালেকে ঘূৰিবলৈ গৈছিলোঁ, অকণমান চাই কৰি আহিলোঁগৈ। আৰু আজি দেখিছে লগৰবোৰ নাই, আজি মোৰ লগত কোনো নাই। লগৰখিনি আহিম বুলি কৈছিলে 8 তাৰিখে হা, তাৰপিছত আজি 31 তাৰিখ। আজি মানে মাহঁতৰ পৰা ধৰি মামাহঁত এনেকৈ আহিছে, তো ক'লে বোলে বৈ যাওঁ, ময়ো পাৰিলে 8 তাৰিখলৈও আহিম। তাৰপিছত আজি গুচি আহিলোঁ, এতিয়া গৈছিলোঁ পিনে অলপমান চাবলৈ গৈছিলোঁ জেগা অলপমান, তাৰপিছত এতিয়া গৈ আছোঁ আকৌ আগৰ জেগালৈ, য'ৰ পৰা মানে আহিছিলোঁ তালৈ গৈ আছোঁ। তো চাওক না ভিউজ। A few moments later. গাহৰি এইপিনে দি আছে, এইপিনে এয়া বনাইছে ব্ৰইলাৰ মাংস, হাঁহ হয়, হাঁহ এইটো মেইনটো দেই, এইটো মেইনটো।
বিলাহী কাটি আছে এইপিনে জলকীয়া ধুই কৰি আজৰি এইপিনে চাওক হাঁহ পূৰা একদম উতলি আছে হাঁহ এয়া খৰি তো গাইজ ধুনীয়াকৈ গাহৰি মাংস পৰিছিলে ধুনীয়াকৈ খাই কৰি আহিলোঁ তাৰপিছত এতিয়া আৰু অকণমান কিবাকিবি দৃশ্য দেখাব পাৰোঁ নেকি আপোনালোকক অকণমান আগুৱাই যাওঁ এইফালে পাহাৰত মানে শিল এটা দেখিছোঁ ধুনীয়া শিলটোৰ ওচৰত যাওঁ দেখুৱাই আহোঁ তাৰপিছত যে কৈছিলোঁ আপোনালোকক এনেকুৱা এটা বস্তু আছে ইয়াত যিটো বস্তু মানে বহুতে মূল্যৱান আৰু সেইটো মই আহি থাকোঁতে মই দেখিছোঁ মানে ইয়াত আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম চাব ব'লক ওপৰৰ পৰা আহোঁ আপোনালোকক শিলটো দেখুৱাই আহোঁ মানে ডাঙৰ কিবা ভগৱানৰ কিবা মূৰ্তি থকা নিচিনা শিলটো তো শিল চাবলৈ হ'লে কি কৰিব লাগিব ওপৰত উঠিব লাগিব ওপৰত তো গাইজ এইপিনে উঠোঁ নে এইপিনে উঠোঁ ভাবি আছোঁ এতিয়া কোনপিনে উঠোঁ জেগা দুটা আছে তো এইটোৱেদি উঠিছোঁ এইপিনে যাওঁ ব'লক চলো লেটছ গো এইটো শিলটো কৈছিলোঁ যে শিলৰ জেগা এইটোৱেই গাইজ ভিডিঅ'টো বেছি দীঘল নহয় বাৰু তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চব বস্তু দেখাব নোৱাৰিলেও অলপমান সৰু বা যেনেকৈ নহওক অকণমান দেখাব চেষ্টা কৰিছোঁ আপোনালোকক চাওক এইটোত নুঠোঁ বুলি ভাবিছোঁ কাৰণ চক ফাটি আছে এইটো চ' এইটোত নুঠোঁ নহ'বা উঠিলোঁ ফাটি আছে কি ঠিক ধুনীয়াকৈ ইয়াত পৰিবলৈ হ'লে ধুনীয়াকৈ মোৰ ওলাই যাব জানুৱাৰী চ' নুঠোঁ ইয়াত চব ফাটি আছে জানুৱাৰী উলিয়াব নাই খোজা সেইকাৰণে ইয়াৰ ওপৰত নুঠাই ভাল হ'ব সেইকাৰণে উঠিলোঁতো চবতকৈ ওপৰত না হ'ব আৰু আৰু ইয়াত চাওক না পাৰ গোটেই পাৰ মই দেখাইছোঁ ন চব পাৰ গোটেই এইবোৰ গোটেই যিমানবোৰ দেখিছে ন পাৰ গোটেইবোৰ এইফালে চাওক আৰু এইফালে চাওক এইকেইটা চাওক এইপিনে চাওক এয়া চাওক এইপিনে ইয়াতে হাতী আছে তাৰপিছত আৰু আছে দেখাম বাৰু চাই থাকক